এই ওখ অট্টালিকাসমূহৰ ভিতৰত 5 নম্বৰ স্থানত আছে লটি ৱাৰ্ল্ড টাৱাৰ, যিটো চাউথ কোৰিয়াৰ ৰাজধানী চহৰ ছিউলত অৱস্থিত। লটি ৱাৰ্ল্ড টাৱাৰৰ সৰ্বমুঠ মহলা হৈছে 123খন, যাৰ উচ্চতা হৈছে 555 মিটাৰ। লটি ৱাৰ্ল্ড টাৱাৰ টকিঅ'ৰ লটি ইঞ্জিনিয়াৰিং এণ্ড কনষ্ট্ৰাকচন নামৰ কোম্পানী এটাই বনাইছিল। এই অট্টালিকাটো বনাবলৈ 2011 পৰা 2016 পৰ্যন্ত সময় লাগিছে। এতিয়া আমি দেখিম পৃথিৱীৰ ভিতৰত 4 নম্বৰ স্থানত থকা ওখ অট্টালিকাটো, যিটো চীনৰ শ্বেনজেন চহৰত অৱস্থিত, যাক আমি পিং এণ্ড ফাইনেন্স চেণ্টাৰ বুলি জানো। পিং এণ্ড ফাইনেন্স চেণ্টাৰ চীনৰ পিং এণ্ড লাইফ ইঞ্চুৰেঞ্চ নামৰ কোম্পানী এটাই 2010 পৰা 2016 চনৰ ভিতৰত বনিছিলে। পিং এণ্ড ফাইনেন্স চেণ্টাৰ 115 মহলাৰ এই অট্টালিকাটোৰ উচ্চতা হৈছে 599 মিটাৰ। এতিয়া আমি দেখিম পৃথিৱীৰ ভিতৰত 3 নম্বৰ স্থানত থকা ওখ অট্টালিকাটো, যিটো চৌদি আৰৱৰ মক্কা চহৰত অৱস্থিত, যাক আমি মক্কা ৰয়েল ক্লক টাৱাৰ বুলি জানো। মক্কা ৰয়েল ক্লক টাৱাৰ চৌদি আৰৱৰ চৰকাৰে চন 2004 পৰা 2011 ভিতৰত বনাইছিল। মক্কা ৰয়েল ক্লক টাৱাৰ 601 মিটাৰ উচ্চতাৰ 120 মহলাৰ অট্টালিকা। ইয়াক বনাবলৈ প্ৰায় $15 বিলিয়ন খৰচ হৈছিল। এতিয়া আমি দেখিম পৃথিৱীৰ ভিতৰত দ্বিতীয় ওখ অট্টালিকাটো, যাক আমি চাংঘাই টাৱাৰ হিচাপে জানো। চাংঘাই টাৱাৰ চীনৰ চাংঘাই চহৰত অৱস্থিত। এই অট্টালিকাটো চাংঘাই চিটি গভৰ্ণমেণ্টে চন 2008 পৰা 2015 চনৰ ভিতৰত বনাইছিলে। চাংঘাই টাৱাৰ 632 মিটাৰ উচ্চতাৰ 128 মহলাৰ অট্টালিকা। চাংঘাই টাৱাৰ বনাবলৈ প্ৰায় $3 বিলিয়ন খৰচ হৈছিল। এতিয়া আমি জানিম পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ অট্টালিকাটোৰ বিষয়ে, যিটো UAEৰ ডুবাই চহৰত অৱস্থিত, যাক আমি বুৰ্জ খালিফা বুলি জানো। বুৰ্জ খালিফা ডুবাইৰে ইমাৰ প্ৰপাৰ্টিজ নামৰ ৰয়েল এষ্টেট কোম্পানী এটাই চন 2004 পৰা 2009 ভিতৰত বনাইছিল। বুৰ্জ খালিফা চন 2009 পৰা এতিয়ালৈকে বনোৱা সকলোতকৈ ওখ অট্টালিকা। বুৰ্জ খালিফা 163 মহলাৰ 829 মিটাৰ উচ্চতাৰ অট্টালিকা। এই অট্টালিকাটো বনাবলৈ প্ৰায় $2 বিলিয়ন খৰচ হৈছিলে। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।